পাণজোপা যে দেখিছে এজোপা মই ইউটিউবৰ ভিডিঅ' চাই পেলাই ৰুইছিলোঁ। ইতিমধ্যে দুবাৰ তিনিবাৰমান পৰা হৈছে, আকৌ এতিয়া পাৰিবলৈ সময় হৈ আছে। এইজোপাও সেই ইউটিউবৰ ভিডিঅ' চাই পেলাই লগোৱা পাণ। আৰু এজোপা আৰু পাণৰ পুলি আছে, আপোনালোকক মই দেখুৱাই আছোঁ যে ইউটিউব বস্তুটো মানুহে কয় বেয়া বুলি, আচলতে বেয়া নহয়। আপুনি কোনটো বস্তু চাইছে, আপোনাৰ কোনটো হেৰিত আপুনি চাইছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া চাওক, এই দুটা পাণৰ পুলি, এই দুটা ধুনীয়াকৈ উঠিছে, ধুনীয়াকৈ ইয়াত আৰু ডাঙৰ হ'লে বান্ধি দিব পৰা হ'ব এই দুটা পুলি। আৰু এই যে নাৰিকল পুলিটো দেখিছে, এইজোপা নাৰিকল পুলি, এই নাৰিকল পুলিটো যে দেখিছে, এইটো ইউটিউবৰ ভিডিঅ' চাই পেলাই মই ইয়াত পচাইছিলোঁ। অৱশ্যে ইয়াক উঠাই নিব লাগিছিলে, কিন্তু ডাঙৰ হোৱাত এতিয়া উঠাবলৈ অসুবিধা হোৱাৰ কাৰণে ইয়াতে আছে, ইয়াতে ডাঙৰ হ'ল। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আগবেলা আমাৰ এফালে যথেষ্ট বৰষুণ আছিলে। বৰষুণ হোৱাৰ কাৰণে স্কুল যোৱা নহ'ল। ইমানেই বৰষুণ যে আগবেলা কলহে বোকা দি বাকিছে, সেইকাৰণে বিদ্যালয় যোৱা নহ'ল, ঘৰতে থাকিলোঁ। এতিয়া অলপ ৰ'দ দিছে। আজিৰ পৰা ভাদ মাহ আৰম্ভ হৈছে আৰু গোপিনীসকলে নামঘৰত নাম লৈছে। আৰু আজিৰ পৰা এনে কোৱা মতে যে ভাদ মাহৰ পৰা খৰালি আৰম্ভ হয় বুলি কয়। খৰালি আৰম্ভ হয় আৰু গোপিনীসকলে নামঘৰত নাম লয়। আমাৰো আইগৰাকী ইতিমধ্যে নামঘৰলৈ গৈছে গোপিনী নাম ল'বলৈ। আৰু মই এটা বিশেষ কথা লৈ পেলাই ভিডিঅ'টো বনালোঁ। কথাটো হ'ল কি, কিছুমান মানুহৰ মনত এটা ভ্ৰান্ত ধাৰণা আছে যে ভিডিঅ'বিলাক মানুহে ভিডিঅ' দিয়ে বেয়া ধৰণে বেয়া কৰে। আচলতে বেয়া নকৰে। ভিডিঅ' আপুনি কোনটো দিশৰ পৰা চাইছে বা ভিডিঅ' বনোৱাজনে কোনটো কণ্টেণ্টৰ ওপৰত নিৰ্ভৰ কৰি ভিডিঅ' বনাইছে। কিছুমান ভিডিঅ' আছে কণ্টেণ্ট ভাল থাকে, দৰ্শকক এটা মেছেজ দিয়ে আৰু সেই ভিডিঅ'বিলাকে শ্ৰোতাসকলৰ উপকাৰ সাধন কৰে। গতিকে তেনেকুৱা ভিডিঅ'বিলাক চাব, আৰু সেই ভিডিঅ'বিলাকে দৰ্শকৰ মনত উৎসাহ যোগাই কাম কৰিবলৈ কিবা এটা উৎস পায়, চ'ৰ্চ পায়। গতিকে ভিডিঅ'বিলাক নিৰ্ভৰ কৰে কণ্টেণ্টৰ ওপৰত, আৰু শ্ৰোতাই কেনেধৰণে চায় সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মই আপোনালোকক দেখুৱাইছোঁ যে সেই ভিডিঅ'টো যে পাণ দুজোপা যে দেখুৱালোঁ, এইটো মই ভিডিঅ'ত চাইছিলোঁ। ভিডিঅ'ত চাই পেলাই ৰুইছিলোঁ, আৰু এতিয়া দুবাৰমান ছিঙিলোঁ, ভাল হৈছে। মনলৈ অহা কথা এটাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। যদি ভাল পায় কমেণ্ট এটা কৰিব। আপোনালোকে কমেণ্ট লিখিবলৈ টানেই পায় যেন পাওঁ। ভিডিঅ'বিলাক চাই কিন্তু কমেণ্ট নিলিখে। কমেণ্ট এটা পালে মানে ভিডিঅ' বনাবলৈ মনত উৎসাহ পাওঁ। যিমান দিনলৈকে বাকশক্তি থাকে সিমান দিনলৈকে ভিডিঅ' বনাই যাম বুলি মনত এটা আশা আছে।